Hi friends, welcome to my Krishna vlog. আজি হল ভিডিওটো আৰম্ভ কৰোতে দেৰি হল। আজি একেবাৰে গা পা ধুই খাই বৈ আজৰি হৈ এতিয়া ভাত পানী বনাম। আজি বনাম বুলি ভাবিছো ভাপত দিয়া মাছ, ভুলে দি মাছ বনাম। তাৰ পাছত আৰু মাছৰ কণী দি মাছ বিলাহী বনাম। তাৰ পিছত আজি ভাপত দিয়া মাছটো কেনেকৈ বনাম বলক আপোনালোকেও চাওক অকমান। Oh my God! Wow! এয়া ঘৰৰ টাপত ৰোৱাই মচন্দৰী পাত, মই তাৰ পৰা অলপ কেইখিলামান ছিঙি লৈছোঁ। এয়া আমাৰ হৈ গ'ল, এইখিনি হ'ল বিলাহী কাটি ল'লোঁ। খালি বিলাহীটো হ'ল বিলাহী চব্জি বনোৱাৰ কাৰণে একেবাৰে কাটি লৈছোঁ মই। আৰু এয়া ভোট জলকীয়া, এয়া নহৰু, এয়া মচন্দৰী পাত, এইবিলাক ধুই ৰেডি কৰিলোঁ। এতিয়া মই মিক্সিত মাৰিম। এতিয়া মিক্সি বাতিটোত আমি সৰিয়হখিনি দি লৈছোঁ। এতিয়া বিলাহী দিম অলপ, আৰু বিলাহী দি দিছোঁ। মচন্দৰী পাতখিনি দি দিছোঁ। মই এইখিনি একেলগতে মাৰি ল'ম। নহৰু দি দিলোঁ আৰু এতিয়া মই ভোট জলকীয়াটো দি দিছোঁ। এয়া আমাৰ পেষ্ট ৰেডি হৈ গ'ল। এতিয়া ডাঙৰ বাটি এটাত উলিয়াই লওঁ। ইয়াতে অলপমান হালধি দি দিছোঁ আৰু অলপমান নিমখ সোৱাদ অনুসৰি, আৰু মই বেছি নাই লোৱা, 2 পিচ মাছ আৰু মানুহ 2জন যেতিয়া আৰু 2 পিচ মাছে ব্যৱহাৰ কৰিছোঁ। এইখিনি সানি লওঁ। এতিয়া এইখিনি সনা হৈ গ'ল। এইটো টিফিনৰ বাতি লৈছোঁ, মই কুকাৰতে দি দিম। ইয়াত দি লৈছোঁ। কুকাৰত দিলে পটকৈ হৈও যাব। এইখিনি দি দিওঁ ওপৰে ওপৰে। এতিয়া মই ইয়াতে অকণমান মিঠাতেল দি দিছোঁ। এতিয়া ঢাকনি মাৰি লওঁ আৰু ভাপত দি মই এনেদৰে ভাতৰ কুকাৰতে দি দিছোঁ। দেখি পাইছে আপোনালোকে। এতিয়া ঢাকনিখন মাৰি দিওঁ। হৈ গ'ল কুকাৰটো। এতিয়া মাছৰ কণীখিনি ভাজি লওঁ আৰু ফুটিবৰ কাৰণে মই ঢাকি দিছোঁ। আৰু অলপ পিছত আৰু মাছৰ কণীখিনি হৈ গ'ল, নমাই ল'লোঁ। এতিয়া বিলাহীখিনি মই মিক্সিত মাৰি থৈ আছে, সেইখিনিৰ লগত মোৰ বিলাহী ভজাখিনি দেখুৱাব নোৱাৰিলোঁ। তাৰপিছত এতিয়া মানে অলপ পানী দি দিছোঁ ভজাৰ পিছত, আৰু মাছৰ কণীখিনি দি দিছোঁ লাহে লাহেকৈ। দেখিছে আপোনালোকে, এয়া দি আছোঁ। মই গ্ৰেভি হোৱালৈকে উতলাম। আৰু এতিয়া হৈ গ'ল, ঢাকি দিছোঁ, হ'বলৈ দিছোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল বিলাহী মাছৰ কণী আৰু ভোল মাছ আৰু এয়া ভাপত দিয়া মাছ। এতিয়া ৰেডি আৰু খাব লাগে গৰমে গৰমে। এতিয়া খোৱা বোৱা আজৰি হৈ গ'ল। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব, আৰু লাইক, শ্বেয়াৰ এণ্ড প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। থেংক ইউ, বাই বাই।